হেল্ল' ভিউৱাৰ্ছ, বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু আজি দেখুৱাম মোৰ পঞ্চামৃতৰ দিনাখনে বনোৱা ভিডিঅ' এটা। আপোনালোকে সকলোৱে শেষলৈ চাব। আৰু এয়া হৈছে আগদিনাখনৰে দৃশ্য। আমি সৰু সুৰা কিছুমান কাম আগদিনাখনতে আগবঢ়াই থৈছিলোঁ। আৰু এয়া হৈছে মাহঁত আৰু এয়া আমাৰ মামাহঁতৰ আইতা। তেওঁলোকে আহি পাইছে ৰাতিপুৱাতে 10টাতে, যিহেতু নিয়ম ভাগ 12:30টাৰ আগতে কৰিব দিছিল। আৰু এয়া হৈছে আইতা, তাৰপিছত এয়া আমাৰ বৌ। আৰু আমাৰ নিয়মখিনি ইয়াতে ঘৰৰ ভিতৰতে কৰা হৈছে। আৰু নিয়মখিনি অৱশ্যে মোৰ কাৰণে নতুন, যিহেতু মই এইবাৰ প্ৰথম প্ৰেগনেঞ্চি। আৰু সকলোৱে আশীৰ্বাদ কৰিব যেন ভালে ভালে আমাৰ মাজত নতুন আলহীটো আহে। লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কেনে পালে জনাব। কিবা ভুল হ'ব পাৰে কওঁতে ক্ষমা কৰি দিব। আৰু এয়া মোৰ মায়ে পূৰা আমাক প্ৰসাদ দি আছে। প্ৰথমতে প্ৰসাদে খাব দিছে, তাৰপিছত দিছে পঞ্চামৃতৰ জগালখিনি খাব। আৰু এয়া দৈ চিৰা খাব দিছে, তাতে পঞ্চামৃতখিনি মিক্স কৰাই দিছে। লগতে মা আৰু শাহু মায়ে অলপ অলপ খুৱাইও দিছিল বাৰু। সেইখিনি ভিডিঅ'টোত আহিছিলে নে নাজানো, কাৰণ মোক বেলেগে ভিডিঅ' বনাই দিছিলে। এয়া শাহু মায়ে খুৱাই দিছে, তাৰপিছত মাও খুৱাই দিয়ে। এয়া মানুহজনকো খুৱাই দিছে। এয়া মোৰ মায়ে খুৱাই দিছে, তাৰপিছত শাহু মাক প্ৰথমতে খুৱাই দিব দিছে মায়ে, কাৰণ শাহু মাৰো এটা ফূৰ্তি দিয়কচোন, সকলোৰে মনত ইচ্ছা এটা থাকে। সেইকাৰণে শাহু মাকে মাক খুৱাব দিলে প্ৰথমতে। আৰু এয়া হৈছে আমাৰ গাঁৱৰ ৰাইজসকল, তেওঁলোককো জলপানৰ কাৰণে নিমন্ত্ৰণ দিছিল। আৰু তেওঁলোকে জলপান খাই আছে। আৰু এই হৈছে ৰান্ধনি ঘৰত মাহঁতৰ ঘৰৰ পৰা অহা আলহীখিনিক যিহেতু ভাত খুৱাব লাগিব, সেইকাৰণে ভাতৰ ব্যৱস্থাও কৰা হৈছে। আৰু এয়া কিছুমান ফটো লগাই দিছোঁ, হাজবেণ্ড আৰু মোৰ ননদ, তাৰপিছত দেউৰ, লগতে মোৰ বৌও আছে। আৰু আমাৰ ঘৰৰ পৰা অহা ফেমিলিখিনিৰো ফটো কিছু লগাই দিছোঁ। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। লগতে সকলোৱে আশীৰ্বাদ কৰিব ভালে ভালে যেন সকলো হৈ যায়।